বিহুৰ প্ৰস্তুতি কেনেকুৱা ৰাইজ? আমাৰ কিন্তু মাহঁতে অকণকৈ প্ৰায়খিনি কৰিছেই। আজি জেঠীমাৰ লগত অকণমান ময়ো পিঠাগুড়ি খুন্দাত সহায় কৰি দিলোঁ বাৰু। পিছে মই খুন্দাত পাকৈত নহয় দেই, চালিহে দিছোঁ। বাৰু বিহুৰ ইমানখিনি কামৰ মাজতো আমি আকৌ বজাৰলৈ গ'লোঁ। সৰু সুৰাকৈ ইমানবোৰ বজাৰ কৰিলোঁ, একদম ভাগৰ লাগি গৈছিল জানেনে অহাৰ টাইমত। তাৰপিছত আকৌ সোমালোঁ সূতাৰ দোকানত, কাৰণ মোক অকণমান সূতা লগা আছিল আৰু সেইখিনি লৈ মেলি আমি এইবাৰ সোমালোঁ অচকাত। দেখিছানে অকণমান আগত কিন্তু ইহঁতে কাজিয়া লাগি আছিল, ফটো উঠাৰ নামত চব পাহৰি যায় ইহঁতে। আৰু আজি কেইদিনমান ধৰি মোৰ ইমান ৰসমলাই খাবৰ মন গৈ আছিল, গতিকে মই সেই ল'লোঁ এটা। তাৰপিছত আৰু কি, য'ত নগ'লেও ঘূৰি পাকি আহিতো টিংখংখনত সোমাব লাগিবই আমি। আৰু আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব, লিজা আৰু সাগৰিকা আজি গোটেই দিনটো কাজিয়া কৰোঁতে গৈছে। বাৰু ইহঁতৰ কাজিয়াবোৰতো চলিয়ে থাকিব, শেষত দুখনমান ইহঁতে ফটো উঠি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই।